হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ পাকঘৰ চেনেলটোলৈ আপোনালোক আটাইকে। আজি মই বিহু স্পেচিয়েল ৰেচিপিত আপোনালোকৰ ওচৰলৈ আনিছোঁ এটি তেল পিঠাৰ ৰেচিপি। তো আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে জহা চাউল লৈছোঁ। জহা চাউলকেইটা অকণমান নতুন হয়, আপুনি যিকোনো চাউল ব্যৱহাৰ কৰিব পাৰে, মাত্ৰ বইল চাউল হ'ব নালাগে। প্ৰথমতে মই চাউলখিনি 2 ঘণ্টামানৰ কাৰণে পানীত তিয়াই ৰেষ্ট কৰিবলৈ দিম। তাৰ পাছত 2 ঘণ্টা পিছত চাউলখিনি উলিয়াই মই পানীখিনি টুকি যোৱা এটি বাচনত চাউলখিনি আৰু আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। এয়া চাওক, চাউলখিনি আধা সিজা হৈ গৈছে, নৰম হৈছে। এতিয়া খুন্দিবলৈ সুবিধা হ'ব। এনেকুৱা এটি বাচনত মই এটি বাঁহৰ খৰাহী লৈছোঁ আৰু এই খৰাহীটোত মই আধা ঘণ্টাৰ কাৰণে চাউলটো এনেকৈ পানীখিনি সম্পূৰ্ণ টুকি যাবলৈ থৈ দিম। আপুনি খুখুৰীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এনেকুৱা বাঁহৰ খৰাহীত সোনকালে পানীটো টুকি যায় আৰু মিক্সিত খুন্দিবৰ কাৰণে সুবিধা হয়। যিহেতুকে মোৰ ওচৰত ঢেঁকী নাই, তাৰ কাৰণে মই এইটো মিক্সিত খুন্দিম। সেয়েহে সম্পূৰ্ণ পানী গুচি যোৱালৈ মই এনেকৈ থৈ দিছোঁ। এতিয়া মই মিক্সিৰ সৰু জাৰটোত অকণমান চাউল দি মিক্সিত খুন্দি ল'ম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এইটো হ'ল মোৰ 1 নম্বৰ প্ৰচেছ। তো এয়া গুড়ি হৈ গ'ল। তো আহক তেতিয়াহ'লে মই গোটেইখিনি চাউল গুড়ি কৰি লওঁ। ভিডিঅ'টো চাই থাকিব। এতিয়া আহিম আমি ষ্টেপ 2। এয়া গুড় আৰু এটি চচপেন লৈছোঁ। চচপেনত মই গুড়খিনি উতলিবলৈ দিম আৰু গুড়খিনি যেতিয়ালৈ লিকুইড ফৰ্মলৈ নাহে তেতিয়ালৈ মই গুড়খিনি উতলাম আৰু এক উতল অহাৰ পিছত মই গুড়খিনি নমাই থৈ দিম। এতিয়া আহোঁ আমি ষ্টেপ 3 লৈ। এইখিনি গোটেই গুড়াখিনি মই ব্যৱহাৰ নকৰোঁ, যিহেতুকে মই অকণমান গুড়াহে ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই এটা বেলেগ বাচন লৈ ল'ম আৰু এই বাচনত মোক যিমানখিনি পৰিমাণৰ গুড়া লাগে সেইখিনি পৰিমাণৰ গুড়া মই উলিয়াই ল'ম। এয়া মই ইয়াতে তেলপিঠাৰ যিটো বাটাৰ হয় এইটো ইয়াতে বনাই ল'ম। তো মই এইখিনি গুড়া ব্যৱহাৰ কৰিম আৰু অকণমান দি দিওঁ। তো এয়া এতিয়া মই ইয়াতে এড কৰিম অকণমান নিমখ।
নিমখ বহুত বেছি নহয়, অকণমান। আৰু এয়া চব অপশ্যনেল হয়, আপুনি দিবও পাৰে অথবা নিদিবও পাৰে। বহুত বেছি পৰিমাণৰ চব নিদিব, তেতিয়াহ'লে খাবলৈ ভাল নালাগে। অকণমান বেকিং পাউডাৰ দিব। তাৰ পাছত মই যিটো লিকুইড ফৰ্ম বনাই লৈছিলোঁ, গুড়ৰ যিটো লিকুইড বনাই লৈছিলোঁ, সেইটো মই ইয়াতে অকণমান কৰি এড কৰিম। এয়া গুড়। একেবাৰে গোটেইখিনি গুড় আপুনি কেতিয়াও ঢালি নিদিব, তেতিয়াহ'লে কি হ'ব, মিশ্ৰণটো কম বেছি পৰিমাণৰ হৈ গ'লে আপোনাৰ বেটাৰটো বেয়া হৈ যাব। তো তাৰ কাৰণে মই অকণমান কৰি ইয়াতে মই গুড় দি দিম। আৰু এটা কেক বনাওঁতে যেনেকুৱা বেটাৰ এটাৰ প্ৰয়োজন হয়, সেনেকুৱা এটা বাটাৰ বনাই ল'ম, এনেকৈ মিলাই ল'ম। এয়া চাওক, আৰু মই অকণমান ইয়াতে গুড় দি দিলোঁ, কাৰণ এইটো অকণমান ডাঠ হৈ আছে, সেইকাৰণে মই আকৌ অকণমান গুড় দি দিলোঁ। এয়া চাওক, এনেকুৱা এটা বাটাৰ তৈয়াৰ কৰি মই এইটো 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দি দিম। আৰু অকণমান মই গুড়া দি দিছিলোঁ, কাৰণ অকণমান লিকুইডটো বেছি হৈ গৈছিলে, তাৰ কাৰণে অকণমান গুড়া দি দিলোঁ। তো এয়া মোৰ এইটো তৈয়াৰ হৈ গ'ল। এতিয়া 10 মিনিটৰ কাৰণে মই এইটো ৰেষ্ট কৰিবলৈ দিওঁ। এতিয়া আহিম ষ্টেপ 4লৈ। এনেকৈ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে গ্লাছ এটাত বাটাৰখিনি লৈ লৈছোঁ আৰু অকণমান এনেকুৱাকৈ কেৰাহীত দি দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে। তো এইটো যেতিয়া ফুলি আহিছে, তেতিয়া মই তাক ওলোটাই দিম। যেতিয়ালৈ ফুলি নাহে তেতিয়ালৈ আপুনি কৰাচেৰে লাৰি নিদিব, তো তলৰ পৰা ফাটি যাব আৰু বাটাৰখিনি গোটেই ওলাই যাব। তো ইমান ধুনীয়াকৈ এয়া ফুলি আহে। তো এয়া মোৰ তেলপিঠা তৈয়াৰ হৈ গ'ল এটা। তো এনেকৈ মই বাকীকেইটা তেলপিঠাও বনাই ল'ম। তো চাই থাকিব। আৰু এনেকুৱা এখন চেকনিত মই তেলপিঠাটো ৰাখি দিলোঁ, যেন তেলটো তলত নামি যায়। তো এনেকৈ মই গোটেইকেইটা তেলপিঠা বনাই ল'ম। চাই থাকক। এইটোৱে আছিল মোৰ আজিৰ সৰু ৰেচিপি
আৰু এইটোৱে আছিল বিহু স্পেচিয়েল ৰেচিপি। আপোনালোকৰ যদি অকণমানিও ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। আকৌ লগ পাম। বাই বাই। থেংক ইউ ছ' মাছ। বাই বাই।